মাইণ্ড চাৰ্জাৰ ইউটিউব চেনেল হয়। এই বৰ্ষৰ আপোনালোকে দিয়া থিয়েটাৰৰ 3জন ব্যক্তি আমাৰ লগত উপস্থিত আছে আৰু এয়া আছে চম্পক ছাৰ, এয়া কাজল বা আৰু এয়া ৰাতুল দা। ভয়ানক কুৱেশ্যন নহয় আচলতে। এই যিটো মহাকাল নাম, ছাৰ আপোনাকে প্ৰশ্নটো কৰিছোঁ, আপুনি বেয়া নাপাব। যিটো মহাকাল নাম, নাটকখন বেছি ৰোমান্টিক থকা যেনো লাগে, কিবা থকা যেনো লাগে, কিন্তু আপুনি নামটো বাৰু চাৰি দিলে নে এনে মনত আহিল দি দিলো? বিষয়বস্তু কি তাকে সুধিব বিচাৰিছে? ইনডাইৰেক্টলি সেইটো প্ৰশ্নই আহিলো। নোচোৱাৰ কাৰণে বেছি ভাল পাইছে, চালে হয়তো নামটো মিনিংটো গম পাই হয়নে? এজন পাব্লিকে নাটকৰ নামটো শুনি পেলাই ভাবিব পাৰে আছে চম্পক শৰ্মা নাম মহাকাল, ভয়ংকৰ কাৰোবাৰ এটা হ'ব হয়নে? নামটো অলপ ভয়ংকৰ টাইপটো হয় নহয়? এতিয়ালৈকে যিবিলাক ৰোল কৰি আহিছোঁ ভয়ংকৰ এই নৰসিংহ হাতত দাগ উঠাই কিবা এখন থাকি হয়নে? এই ইমেজটো অন্তত মানুহৰ মাজত সোমাই পৰিছে। সেইকাৰণে এবাৰ এখন নাটকৰ নাম দিছিলোঁ মোৰ ফেচবুকত, বহুত আপোনাৰ নাম আপোনাৰ নাম যেন লাগে। এই আপোনাৰ তাত কিবা কোমল নামবিলাক ভাল নালাগে, অলপ গৰম গৰম কিবা কিবি হাই ভল্টেজ শ্ৰেষ্ঠ নাটক নলবাৰীৰ ৰাসত। প্ৰথমতে ভাবিছিলোঁ মই প্ৰেমৰ শিকলিয়ে দিম, চম্পক শৰ্মা আছে কাৰণে আগত মহাকালখন একচুৱেলি আমাৰ অসমৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত যি কালি এটা যোৱাকালি এটা বন্ধ কৰিছে। অসমৰ বৰ্তমান যি উত্তপ্ত এটা চিটুৱেশ্যন, বিদেশীক লৈ পেলাই যিটো ডাঙৰ প্ৰশ্ন, সেই প্ৰশ্নটোৰ চলিউশ্যন এতিয়ালৈকে হোৱা নাই। বহুতে সংগঠন আৰম্ভ কৰিলে, কিছুমান গৈ পেলাই হাজিৰা কৰিব পাৰে, কিন্তু আজিলৈকে কিন্তু নিৰাময় কৰিব পৰা নাই। কিন্তু মই নাটকৰ মাজেৰে তাৰ কিছু প্ৰভাৱ মই নাটকখনত আনিছোঁ। যিটো চবতে মই মাজতে কৈছোঁ, আমি এই মহাকাল আগদিনাখন কৰিছোঁ, নেক্সট দিনাখন বন্ধ। যেতিয়া গোটেই নিউজখিনি মোক চালোঁ বা শুনিলোঁ, মোৰ গাটো গৰম হৈ গৈছে। আহি পেলাই মই বকি আছিলোঁ, আপোনাকো কৈছিলোঁ যে আমুক হ'ল কিমান ৰিলেট ন আমাৰ ডে টু ডে মেছেজটো, আপুনি কিমান ধুনীয়া মেছেজ লোৱা হৈছে। মই সেইকাৰণে ভাবোঁ যে একচুৱেল মই নাটকখন লিখিছিলোঁ অসমীয়াৰ আমাৰ যে অসমীয়া আমাৰ অস্তিত্ব ৰক্ষাৰ আমি যিটো সংগ্ৰাম বহুতে বহুত ধৰণে কৰি আছোঁ, মই নাটকৰ মাজেদি অকণমান তাৰ প্ৰভাৱ পেলাব বিচাৰিছোঁ আৰু মানুহে চাইছিল। কিন্তু এতিয়া এটা ডাঙৰ কথা হৈছে, আমাৰ নাটক চা আহ এনেকৈ চিঞৰি নাথাকিলে মানুহ নহয়। কথাটো এইটো কি কাৰণ মই বুজি পোৱা নাই যে আমাৰ নাটক চা আহি আমি আমুক কৰিছোঁ, আমি 3টা কৰিছোঁ, আমি 4টা কৰিছোঁ, আমাৰ ইমান টকা আমাৰ চেল হৈছে, এইবিলাক দেখোন বৰ হাইলাইট কৰিলে যি কি নহওক। মই এই কথাটো এইকাৰণে ক'ব যে অসমীয়াৰ
মানুহৰ এটা অতি প্ৰাণৰ বস্তু হৈছে ভ্ৰমণ, হয়নে? আমেৰিকা জাপান চবতে বানপানী হয়, কিন্তু আমাৰ অসমত আমেৰিকা জাপান এটা বস্তু নহয়, সেইটো হৈছে ভ্ৰাম্যমান। অন্য আমাৰ অসমত হয়। ভ্ৰাম্যমানটো এইকাৰণে ইয়াত আমি মনোৰঞ্জনৰ মাজেদি একচুৱেলি আমি সমাজ সংশোধন বা সমাজৰ কিছু মানে কিবা কৰিব পাৰোঁ নেকি, এই কথা আমি নাটকৰ জৰিয়তে কৰোঁ। নাটক মোৰ বোধে তেনেকুৱা ধৰণৰ হ'ব লাগে। ঠিক মহাকাল নাটকখন চাই মানুহে এণ্টাৰটেইনমেণ্টৰ মাজে অসমৰ আজি যিটো এটা অৱস্থা তাত যে মহাকালৰ নিচিনা ৰূপ ধাৰণ কৰি অসমীয়া হাতত সিদ্ধান ল'ব লগা অৱস্থা যে আহি আছে, সেই বস্তুটোকে নামটোৰ অৰ্থটো মহাকালৰ মহাদেশ। আচলতে আমি গোটেইখিনি কথা যদি আমি এনেকুৱাকৈ ৰাইজক জনাই দিওঁ, নাটকখন চাই মজা নাপাব। গতিকে আচলতে যিসকল ৰাইজে এতিয়াও চোৱা নাই, নলবাৰীৰ ৰাসত আহি আছে, ৰাসত মহাকালে থাকিব নিশ্চয় মুখ্য নাটক যিহেতু যাব কিবা হয় নাজানো আৰু মই তাকে কৈছোঁ দৰ্শকে আদৰি যদি আমি সদায় আশাবাদী আৰু মানে সঁচাকৈ দৰ্শকেতো আদৰি ল'বই নিশ্চয়। ভাল নাটক যিসকল মানে সমালোচক নহয়, ভাল নাটক চাম বুলি আহে তেওঁলোকে নিশ্চয় যাব। সাংঘাতিক ষ্ট্ৰং মেৰুদণ্ডৰ এখন নাটক, যিখন মানে অসমৰ যিটো পৰিস্থিতি গোটেইখিনি প্ৰতিফলন কৰে। গতিকে আমি আৰম্ভণিতে যেতিয়া ABCD পৰা ষ্টাৰ্ট কৰোঁ, আমি ABCD EFG লাষ্টত গৈ পেলাই আমি ভাইলেণ্ট হৈ যাওঁ। নাটকখনত সেই বস্তুটো আছে যে আমি কৰি পেলাই লাষ্টত এনেকুৱা লাগে যেতিয়া ফাইনেলি আমি গৈ নাটকখন মাজৰখিনি কোৱা নাই যে কৰোঁ এখন যুদ্ধ জয় কৰি উঠিলোঁ, আৰু সেইটো ছেটিছফেকশ্যন ডাঙৰ বস্তু। সম্ভৱদায় কোৱা কথা, যদি নিজে ভাল লগা বুলি ভাবো তেতিয়াহ'লে কামটো সদায় ভাল হৈছে। গতিকে বুকুত হাত ধৰি ক'ব পাৰোঁ যে সঁচাকৈ ভাল হৈছে। মানে কি যিখিনি যুৱ প্ৰজন্ম তেওঁলোকে বাৰু মানে আপোনাৰ মনত ভাব হয় নেকি এনেকুৱা যে তেওঁলোকে পিছ পৰি যায় কাৰণ নমন নাটকত কোনোদিন ৰোমাঞ্চ নাথাকে বা তেনে অলপ ৰোমাঞ্চ থাকে, মোৰ নাটকত ৰোমাঞ্চ নাথাকে বুলি এইটো ক'লে ভুল হ'ব, কিন্তু কম পৰিমাণে থাকে, মিঠা থাকে। কিন্তু মানে স্ক্ৰিপ্টটো নাটক চাই বহুত যুৱ প্ৰজন্ম নাহে বুলি ভাবে নেকি আপুনি? নাই নাই, এতিয়া মই যুৱ প্ৰজন্মই বেছি আটাইতকৈ, আৰু এনেকুৱা যুৱ প্ৰজন্মও দেখিছোঁ য'ত মুকালমুৱাত 3 বাৰ চাইছে নাটক। অনেষ্টলি এইটো তাৰমানে এইটো পাব্লিচিটি নহয় দেই, আমিও মই এনে হ'ব পাৰে যে এইটো মানে চোৱাৰ কাৰণে কৈছোঁ। 3 বাৰ চাইছে, কেনেকৈ যুৱ প্ৰজন্ম কওঁ, সেই যুৱ প্ৰজন্মকেইটা আহি পেলাই সন্মুখত এতিয়া আৰু সঁচাকৈ বিষয়বস্তুটো নাটকখনত আও এংগুলটো এনেকুৱা ধৰণৰ দেখুওৱা হৈছে যিটো এটা এক্সেপশ্যন, সৰ্বসাধাৰণ লাভ এংগুল নহয়। এজনী ডাঙৰ হ'ব নিশিকা, ডাঙৰ হ'ব নোৱাৰে এজনী ছোৱালী মেচিয়ৰ, তাইৰ প্ৰেম, তাইৰ প্ৰতি এজন সুস্থ ল'ৰাৰ প্ৰেম, ডেকা ল'ৰাৰ আমাৰ সস্তীয়া প্ৰেমটো নহয়, সেই ধৰণৰ আমাৰ মানুহখিনি আজিকালি বেছিভাগ সস্তীয়াটো ভাল পোৱা হৈছে, সেইটোৱে আমাৰ প্ৰব্লেম হয়। কাজল বা আপুনি কি ক'ব দৰ্শকক যিখন মহাকাল চাবলৈ আহিব ক'বনে? মানে আপুনিও যিহেতু নতুনকৈ উঠি আহিছে, নৱপ্ৰজন্মৰ একদম ডেফিনেটলি মহাকাল খুব ধুনীয়া নাটক এখন, যিখন নাটক মই নিজে কৰি ভাল পাইছোঁ। এই মই মহাকালখন কৰি প্ৰথম যেতিয়া মহাকাল সম্প্ৰদায় গৈছে মহাকাল নাটকখনৰ মই কৈছোঁ কি হ'ব, কেৰেক্টাৰ কি হ'ব, কেনেকুৱা হ'ব। তাৰপিছত যেতিয়া মই কৰিলোঁ মোৰ নাটকখন সঁচাকৈ মোৰ একদম, মই সম্পৰ্দাৰ ওচৰত থকাৰ কাৰণে বা মই ইতিহাসত আছোঁ কাৰণে মই কথাখিনি কোৱা নাই দেই, মই নাটকখন মোৰ একদম আপোন নাটক মৰমৰ মানে, আৰু কেৰেক্টাৰটো ইমান ধুনীয়া কেৰেক্টাৰ এটা মই প্লে কৰি আছোঁ, যিটো কেৰেক্টাৰ মানে ইউনিক হয়, কেৰেক্টাৰটো খুব মৰম লগা আমাৰ কেৰেক্টাৰ। চেনেলটোৰ নিচিনা ইউনিক চাগে, সেইকাৰণে খোজকাঢ়ো কেইদিনমান তেনেকুৱাই হৈ গৈছিলে। কাজলৰ কেৰেক্টাৰটোৰ বিষয়ে নকওঁ মানে অডিয়েঞ্চ আহিব চাব লাগিব, কিন্তু কাজল তেনেকুৱাই হৈ গৈছে। ব্যতিক্ৰমী এটা চৰিত্ৰত অভিনয় কৰিছে। গতিকে যিসকল ৰাইজে এতিয়াও মহাকাল চোৱা নাই নিশ্চয় চাবলৈ আহক, ডেফিনেটলি আহক, একদম চাব লগা নাটক। আহক, আমি ক'ত গৈ আছোঁ, কি হৈ আছে আমাৰ সমাজখন, যদি নাচায় আমি কেতিয়াও গম নাপাম। কাৰণ আমি গম কেতিয়া পাম যেতিয়া আমি দেখিম, প্ৰচাৰ মাধ্যমটো ভ্ৰাম্যমান এতিয়াহে নহয়, প্ৰচাৰ মাধ্যম। গতিকে প্লিজ চাব আহক, বুজো অসমখন কি বা আমি জনাওঁ অসমৰ যিমানখিনি জ্বলন্ত সমস্যা চলি আছে গোটেইখিনিৰ ওপৰত নাটকখন আছে। থেংক ইউ সম্পূৰ্ণ, ইমান ধুনীয়া নাটক দেখি আমাক হেল্প কৰিছে কাৰণে মই আটাইকে ধন্যবাদ জনালোঁ যি অলপ টাইম দিলে, কাৰণ আমি কোনো থিয়েটাৰৰ প্ৰমোচন নকৰোঁ দেই, আমি আচলতে কথা পাতোঁ আৰু সেইখিনি কথা আমি ৰাইজকো জনাওঁ। আমি ভিডিঅ' এটা কৰি লওঁ আৰু সেইখিনি আমি ৰাইজক জনাই দিওঁ। থেংক ইউ ধন্যবাদ। থেংক ইউ।
মাইণ্ড চৰ্চা এটা ইউটিউব চেনেল খুব ধুনীয়া চেনেল চাই আছোঁ খুব ভাল কাম কৰি আছে প্লিজ চাওক প্লিজ লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক